আজি আমি আলোচনা কৰিম তিনিটা বস্তুৰ বিষয়ে উইল পাৱাৰ মানে মনোবল, আনচাৰ্টেনিটি মানে অনিশ্চয়তা আৰু সাবকনচিয়াছ মাইণ্ড মানে অৱচেতন মন। সেইকেইটা কি হয়, কেনেকৈ ব্যৱহাৰ কৰে আৰু ক'ত ব্যৱহাৰ হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। মনোবল বা উইল পাৱাৰ। উইল পাৱাৰ হ'ল আপোনাৰ যদি কিবা এটা কাম কৰিবলৈ মন আছে, আপোনাৰ যদি কিবা এটা কাম আপুনি ভাল পায়, সেই কামটো যদি আপোনাৰ অন্তৰৰ ভিতৰৰ পৰা যদি আহিছে যে মই এইটো কাম কৰিব পাৰিম, লাগিলে সেইটো বেলেগে কৰক বা নকৰক। যদি সেইটো বেলেগে আগতে কৰি থৈছে ভাল কথা, কিন্তু যদি বেলেগে কৰা নাই তথাপিও আপোনাৰ মনৰ পৰা যদি সেই বিশ্বাসটো আহিছে, পজিটিভ ভাইব এটা আহিছে যে মোৰ মনৰ ভিতৰৰ পৰা কয় যে মই এই কামটো কৰিব পাৰিম আৰু ইয়াত ছাকচেছফুল হ'ব পাৰিম, তেনেহ'লে সেই যিটো আপোনাৰ ভিতৰৰ পৰা অহা পজিটিভ ভাইব, আপোনাৰ মনৰ যিটো সেইটো বল এটা দিছে, আপোনাৰ মনত এটা পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰিছে, সেই বস্তুটোক কোৱা হয় মনোবল। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ মনোবল বহুত বেছি আছিল, আমাৰ উইল পাৱাৰ বহুত বেছি আছিল। লাহে লাহে যেতিয়া ডাঙৰ হ'বলৈ ধৰিলোঁ, বয়স হ'বলৈ ধৰিলে, আমাৰ মনোবলবিলাক কমি কমি যাবলৈ ধৰিলে। বিভিন্ন বাধা বিঘিনি, বিভিন্ন নেগেটিভ এনাৰ্জিয়ে আমাক ছাৰাউণ্ড কৰিবলৈ ধৰিলে। ভাবি চাবচোন, কেতিয়াবা এটা সৰু ল'ৰাই যেতিয়া এখন চাইকেল চলাই থাকে চকা লগাই পেলাই কিনাৰত, যেতিয়া চকাকেইটা এৰাই দিয়া হয় সেইটো কেতিয়াও নাভাবে যে মই নোৱাৰিম। তাৰ হেঁপাহটো থাকে যে মই চাইকেলখন চলাব পাৰিম, মোৰ চাইকেলখন চলালে বহুত ভাল লাগে। তো সেই চাইকেলখন চলোৱাৰ হেঁপাহটো তাৰ ইমানেই বেছি হয়, তাৰ মনোবল ইমানেই বেছি হয় যে সেই তাৰ থকা নেগেটিভ যিবিলাক বস্তু, যেনেকৈ ধৰি লওক চকা নাই বা চাইকেলখনৰ পৰা পৰি যাব পাৰে, আৰু মাজে মাজে পৰেও, হাত চেলচেলি খায়, ভৰি চেলচেলি খায়, কিন্তু সেইবিলাক বস্তু সি আওকাণ কৰি পেলাই তাৰ মনোবলটো ইমানেই ষ্ট্ৰং হয়, তাৰ যিটো উইল পাৱাৰ সেইটো ইমানেই ষ্ট্ৰং হয় যে সি চাইকেলখন শিকাৰ যিটো হেঁপাহ, সেইটোতে সি চাইকেলখন শিকি যায়গৈ, বাকীবিলাক নেগেটিভ এনাৰ্জি তাত নাইকিয়া হৈ যায়গৈ। তো সেইদৰে আমি এটা সৰু এক্সাম্পলৰ পৰা সেইটো বুজিব পাৰিলোঁ যে আমাৰ মনোবলটোৱে কেনেকৈ কাম কৰে। কেতিয়াবা আপুনি মন কৰিবচোন, কিছুমান আপোনাৰ ৰোগী থাকে যিবিলাকৰ কিছুমান হ'ব নলগীয়া বেমাৰ হৈ যায়, আৰু তেওঁলোকে অকল মনোবলৰ কাৰণেই, উইল পাৱাৰৰ কাৰণেই সেই বাচিব নলগা বেমাৰটোৰ পৰা বাচি আহে আৰু নিজৰ লাইফটো ধুনীয়াকৈ অতিবাহিত কৰে। তেনেকুৱা বহুত এক্সাম্পল আমাৰ চাৰিওফালে আছে। কাৰোবাৰ হয়তো ভৰি এখন নাই, কাৰোবাৰ কিবা এক্সিডেণ্টত হাত ভাঙি গ'ল, কাৰোবাৰ ধৰি লওক স্পেচিয়েলি এবল চাইল্ড হ'ল, তো তেওঁলোকে নিজৰ মনোবলৰ ভিত্তিত বহুত বেলেগ বেলেগ কাম কৰি দিয়ে। আৰু তেনেকুৱা উদাহৰণ আমাৰ ওচৰে পাঁজৰে, আমাৰ দেশত, আমাৰ পৃথিৱীত ভৰ্তি হৈ আছে। আমি সেইসকল লোকৰ পৰা মনোবলৰ বিষয়ে, মনোবলে কেনেকৈ কাম কৰে শিকিব পাৰোঁ আৰু আমাৰ নিজৰ লাইফতো ইমপ্লিমেণ্ট কৰিব পাৰোঁ। আমি ছাকচেছফুল হ'বলৈ হ'লে আমাৰ মনোবলটো বহুত ষ্ট্ৰং হ'ব লাগিব, আমাৰ যিটো উইল পাৱাৰ হয় সেইটো বহুত ষ্ট্ৰং হ'ব লাগিব। কাৰণ নেগেটিভ বস্তু, নেগেটিভ থিংকিং, নেগেটিভ এনাৰ্জি আমাৰ চাৰিওফালে ঘূৰি ফুৰে। আমি যিকোনো এটা কাম যদি কৰিব বিচাৰোঁ তেনেহ'লে আমাৰ মনোবল ভাঙিব পৰা বিভিন্ন বস্তু থাকিব। কিন্তু সেই আপুনিও ভাবি চাব পাৰে যে এটা গুহাত সোমাই আছে আৰু আপুনি ওলাই যোৱাৰ বাট বিচাৰি আছে, আৰু ওলাই যোৱা বাট আন্ধাৰত বিচাৰি 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 যেতিয়া পোহৰৰ এটা কিৰণ দূৰত দেখে, তেতিয়া এনেকুৱা লাগে যেন অ'কে, বাট বিচাৰি পাই গ'লোঁ, এতিয়া মই মানে ইয়াৰ পৰা ওলাই যাব পাৰিম, বাচিব পাৰিম। সেই মনোবল, সেই পোহৰৰ অকণমানি পোহৰ এটা কিৰণ দেখিয়েই মানুহে গুহাটোৰ পৰা ওলাই আহিব পাৰে। তো তেনেকুৱা যদি আমি সেই যে ইমান অন্ধকাৰ, সেই যিখিনি নেগেটিভ এনাৰ্জি, অন্ধকাৰৰ মাজত যিটো পোহৰটো পজিটিভ এনাৰ্জি, আমি সেই অকণমান পজিটিভ এনাৰ্জিক আশা ৰাখিয়ে বা আশা কৰিয়ে আমি যে গুহাটোৰ পৰা ওলাই আহিব পাৰোঁ, তেনেকৈ আমাৰ জীৱনতো বহুত নেগেটিভ বস্তু থাকিব। সেই নেগেটিভ বস্তুখিনিক আমি আঁতৰাই পেলাই পজিটিভ কি কি আছে সেইখিনিক যদি আমি চালি জাৰি চাই পেলাই তাৰ পৰিপ্ৰেক্ষিতত যদি আমি আগবাঢ়িবলৈ আৰম্ভ কৰোঁ, তেনেহ'লে আমাৰ নেগেটিভ এনাৰ্জিবিলাক লাহে 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 আমাৰ লাইফৰ পৰা আঁতৰি যাব। উইল পাৱাৰ এনেকুৱা এটা বস্তু যে আপুনি যিকোনো এটা কাম যদি কৰিব বিচাৰিছে, আৰু যদি আপোনাৰ কামটো ধৰি লওক হোৱা নাই বা হ'বলৈ টাইম লাগিব, আপুনি যদি উইল পাৱাৰটো ষ্ট্ৰং কৰি লয় যে মই এইটো কাম কৰিমেই, চাহে যি হওক মই এইটো কৰিহে এৰিম, তেনেহ'লে আপোনাৰ সেই কামটো হৈও যাব। মনোবলে আমাৰ ওচৰলৈ তেনেকুৱা কিছুমান বস্তু টানি আনে যিবিলাক বস্তু আমি আশাই কৰিব নোৱাৰোঁ। যদি আমি ভাবিছোঁ যে আমি এই কামটো কৰিব পাৰিম, কৰিমেই, লাগে যিয়ে হওক, তেনেহ'লে আমাৰ ওচৰলৈ তেনেকুৱা বস্তুবিলাক ওচৰ চাপি আহিব, তেনেকুৱা মানুহ আমি লগ পাম, আৰু সেই কামটো সমাধা হৈ যাব আৰু হৈ যাব। আমি সেই কামটোৰ কমপ্লিট কৰি পেলাই ছাকচেছফুল হ'ব পাৰিম। আমাৰ মনোবলটো আমি ষ্ট্ৰং কৰি ৰাখিব লাগিব, আমাৰ উইল পাৱাৰটো আমি ষ্ট্ৰং কৰি ৰাখিব লাগিব। ইয়াৰ নেক্সট পেজটো হ'ল আনচাৰ্টেনিটি মানে অনিশ্চয়তা। আমি যেতিয়া উইল পাৱাৰ লৈ লওঁ, এইটো কাম কৰিমেই, আমি কৰিহে এৰিম, তেনেকৈ যেতিয়া লৈ লওঁ,
কি হৈ যায় বহুত বাধা বিঘিনি আৰু আহিবলৈ ধৰে যদিও আমি পজিটিভ ভাইব হিচাপে লওঁ বহুত বাধা বিঘিনি মনোবল ঠিক কৰি লোৱাৰ পাছতো আৰু আহিবলৈ ধৰে আৰু সেইবিলাক আমি ফেচ কৰোঁতে ভাবোঁ যে কেতিয়াবা মনটো ভাঙি যায়গৈ মনোবলটো কমি যায়গৈ যে কিনো হ'ব একো ঠিক নাই কৰিতো আছোঁ হ'বনে নহ'ব উইল পাৱাৰ দি পেলাই আমি যিবিলাক কাম কৰিবলৈ লওঁ সেইবিলাকত বাধা আহিবই আৰু সেই বাধাবিলাক আপুনি অতিক্ৰম কৰি যাবলৈ ডিচিপ্লিন হ'ব লাগিব সেই আনচাৰ্টেনিটি যিটো পিৰিয়ড থাকিব সেই অনিশ্চয়তাৰ যিটো পিৰিয়ড থাকিব যিটো সময় থাকিব সেই সময়টো আমি পাৰ কৰিবই লাগিব সেইটো আপুনি মই বুলি নহয় যিকোনো মানুহৰ যিকোনো ছাকচেছফুল বিজনেছমেনৰ বা যিকোনো ছাকচেছফুল মানুহৰ লাইফত তেনেকুৱা এটা আনচাৰ্টেনিটি পিৰিয়ড আহেই আপুনি মই অকলে তাৰ ভুক্তভোগী নহয় মনোবল কিমান ষ্ট্ৰং আপোনাৰ উইল পাৱাৰ কিমান ষ্ট্ৰং সেইটো টেষ্ট হয় আপুনি যদি আধাতে বোলে ইমানখিনি কৰিলোঁ আৰু নোৱাৰি আৰু দেই নোৱাৰিছোঁ মই তেনেকৈ যদি এৰি দিয়ে তেনেহ'লে আপোনাৰ মনোবলটো সেই তাতে শেষ হৈ যাব কিন্তু যদি আপুনি সেই ঘূৰি আহিব নোৱাৰা পথটোৰ পৰাও যদি আপুনি মনোবল দৃঢ় কৰি পেলাই উইল পাৱাৰটো ষ্ট্ৰং কৰি পেলাই আপুনি যদি আগবাঢ়ি গৈ থাকে মই এইটো কৰিমেই হ'বই লাগিব লাগে যিয়ে নহওক তেতিয়া আপোনাৰ সেই আনচাৰ্টেনিটি পিৰিয়ডটোৱে আপোনাৰ পাৰ্চনেলিটিটো আৰু ষ্ট্ৰং কৰি দিব আমি সেই আনচাৰ্টেনিটি পিৰিয়ডটো আওকাণ কৰিব নোৱাৰোঁ সেইটো সকলোৰে লাইফত আহিবই আমি ধৈৰ্য সহকাৰে আমাৰ নিজৰ যিখিনি কৰিবলগীয়া কাম আমি নিজৰ মনোবলটো আৰু বঢ়াই পেলাই কৰিবলৈ চেষ্টা কৰিব লাগে আমি সেই কামখিনি কৰি পেলাই আগবাঢ়ি গৈ থাকিলে সেই আনচাৰ্টেনিটি পিৰিয়ডটো পাৰ হৈ যাবগৈ এতিয়া আহি গ'ল ছাবকনচিয়াছ মাইণ্ড হ'ল মানে অৱচেতন মন এইটো অলপ এটা কিছুমান অলপ ডেপ্থৰ টপিক হয় এইবিলাকৰ ওপৰত মই পিছত আকৌ ভিডিঅ' বনাম ডিটেইলত কৈ যাম ছাবকনচিয়াছ মাইণ্ড আছে আপোনাৰ 50-50 মাইণ্ডছেট আছে কমফৰ্ট জ'ন বুলি এটা কনচেপ্ট আছে তো সেইবিলাকৰ ওপৰত মই ডিটেইলকৈ ভিডিঅ' বনাই গৈ থাকিম আৰু কনচেপ্টবিলাকৰ কথা কৈ গৈ থাকিম কেনেকৈ সেইবিলাক ডিল কৰিব পাৰি কেনেকৈ সেইবিলাকৰ পৰা বাচিব পাৰি বা কেনেকৈ সেইবিলাক আমি ইউজ কৰিব পাৰোঁ তো সেইবিলাকৰ ওপৰত মই পিছত আকৌ ভিডিঅ' বনাই গৈ থাকিম লাহে লাহে ছাবকনচিয়াছ মাইণ্ড হ'ল আমি যদি কিবা এটা বস্তু ৰিপিটেডলি আমাক নিজৰ মনটোকে কৈ থাকোঁ যে আমি এইটো বস্তু পাৰিম কৰিম আমি এইটো বস্তু কৰিব পাৰিম তেতিয়া সেই কথাটো আমাৰ মনৰ ভিতৰত একদম সোমাই যায়গৈ সেই সোমাই যে যায় আৰু আমাৰ মনৰ ভিতৰৰ পৰা যে এটা আৱাজ এটা আহে যে তই এইটো পাৰিবি কৰ তেনেকুৱা যেতিয়া আমাৰ মনৰ ভিতৰৰ পৰা আহি থাকে সেই যে য'ৰ পৰা আহে সেই জেগাডোখৰীৰ নাম মানে অৱচেতন মন মানে ছাবকনচিয়াছ মাইণ্ড আমি সেই জেগাডোখৰীলে কিছুমান ইনফৰমেশ্যন ৰিপিটেডলি যদি কৈ থাকোঁ তেতিয়া সোমায় আৰু ছাবকনচিয়াছ মাইণ্ড হ'ল এনেকুৱা এটা ষ্ট্ৰং বস্তু যিটো আমি যদি উইল পাৱাৰটো আমাৰ ষ্ট্ৰং হয় আৰু যদি আমি আনচাৰ্টেনিটি পিৰিয়ডত আমি নিজকে কৈ থাকোঁ যে আমি যিটো কাম কৰিব লৈছোঁ সেইটো আমি পাৰিম আৰু কৰিমেই আৰু সেইটো আমাক কৰাৰ পৰা কোনেও ৰখাব নোৱাৰে আমি সেইটো যিহেতু ভাল বস্তু হয় আমি কৰিম বুলি ভাবিছোঁ আৰু সেইটো হ'বই তেতিয়া আমাৰ সেই ছাবকনচিয়াছ মাইণ্ডলৈ সেই ইনফৰমেশ্যনটো গুচি যায় আৰু ইনফৰমেশ্যনটো যোৱাৰ পিছত আমাৰ সেই ভাল কামটোৰ লগত জড়িত ভাল মানুহবিলাক ভাল জেগাবিলাক ভাল ইনফৰমেশ্যনবিলাক আমাৰ ওচৰলৈ নিজে চাপি আহিবলৈ ধৰে কেতিয়াবা আপুনি মন কৰিছেনে কেতিয়াবা যদি আপুনি কিবা ভাল কাম এটা যদি কৰিব বিচাৰে আৰু যদি এইটো একদম মনৰ ভিতৰৰ পৰা কৰিব বিচাৰিছে তেনেহ'লে আপুনি গম নোপোৱাকৈ কিছুমান এনেকুৱা মানুহ লগ পাই যাব গম নোপোৱাকৈ কিছুমান এনেকুৱা ইনফৰমেশ্যন পাই যাব এনেকুৱা কিছুমান কথা জানিব পাৰিব যিবিলাক বস্তু আপুনি হয়তো ভবাই নাছিলে যে মই এইবিলাক বস্তু কেনেকৈ লগ পালোঁ বা মই এই মানুহজনক কেনেকৈ লগ পালোঁ মই এই কথাবিলাক কেনেকৈ গম পালোঁ এই ইনফৰমেশ্যনটো মোৰ ওচৰলৈ কেনেকৈ আহিলে সেইটোৱে ছাবকনচিয়াছ মাইণ্ডৰ পাৱাৰ হয় তো আমি যদি আমাৰ উইল পাৱাৰটো ষ্ট্ৰং কৰোঁ আনচাৰ্টেনিটি পিৰিয়ডত যদি আমি ষ্ট্ৰংলি খাৰা থাকোঁ আমি যদি নিজৰ মনটোকে ৰিপিটেডলি কৈ থাকোঁ যে আমি এই বস্তুটো কৰিব পাৰিম হ'বই এতিয়া আনচাৰ্টেনিটি পিৰিয়ড চলি আছে আমি এইটো যেতিয়া পাৰ হৈ যাম আমাৰ ছাকচেছফুল লাইফ এটা হ'ব আমি পাৰিম তেতিয়া আমাৰ ছাবকনচিয়াছ মাইণ্ডত সেই ইনফৰমেশ্যনটো সোমাই যাব আৰু আমি তেনেকুৱা মানুহ লগ পাম আমি সেই মানুহ বা সেই ইনফৰমেশ্যনৰ যোগেদিয়ে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম এই তিনিটাই আছিল আজি কনচেপ্ট উইল পাৱাৰ মনোবল আনচাৰ্টেনিটি মানে অনিশ্চয়তা আৰু ছাবকনচিয়াছ মাইণ্ড অৱচেতন মন ধন্যবাদ